পোনপ্ৰথমে আজি সকলোলৈ গুড মৰ্ণিং জনাইছোঁ আৰু ৰাতিপুৱা আজি শুই উঠিয়ে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। ইয়াত দেখিছেনে ৰঙা চাহ আৰু এইফালে আমাৰ ভণ্টিয়ে হাঁহ চাফা কৰি আছে। মায়ে আজি ৰাতিপুৱাতে হাঁহ চাফা কৰিব দিছে, যিহেতু কালি ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি পিনি আৰু ৰাতিপুৱাই শুই উঠিয়ে যেনেকৈ আছোঁ তেনেকৈ ভিডিঅ'টো আজি আৰম্ভণি কৰিছোঁ। কালিও ভিডিঅ'টো আৰম্ভ কৰিম বুলি কোৱাই নহ'ল সময়ৰ অভাৱত। আৰু এইফালে হাঁহ আৰু কোমোৰা ৰেডি কৰি থৈছোঁ, ভালকৈ দেখুৱাই দিছোঁ। এইফালে চব ৰেডি। আজি আৰু মাৰ ঘৰত হাঁহ আৰু কোমোৰা ভালকৈ এসাঁজো খাব লাগিব। এইফালে ভণ্টিয়ে কোমোৰাও লৈছে আৰু হাঁহো চাফা কৰি আছে। আৰু এইটোৱে হৈছে আমাৰ ঘৰটো। মই বিশেষকৈ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ আৰু দেখুৱাম কিছু। আৰু এইখিনিতে যিহেতু ঘৰলৈ আহিছোঁ, যেতিয়া ঘৰৰ পৰিৱেশটো আপোনালোকক আজি দেখাই দিওঁ বুলি ভাবিছোঁ। আৰু আমাৰ ঘৰৰ মানে গাঁৱলীয়া পৰিৱেশটো আজি আপোনালোকক দেখাই দিওঁ। আৰু এইফালে আমাৰ ভাইটিয়ে দেখিছেনে ফুল সজাই থৈছে আগফালৰ বাৰান্দাখনত, আৰু ফুলখিনি চাবলৈ কিবা এটা ভাল লাগিছে। আৰু এয়াই হৈছে আমাৰ ঘৰৰ পৰিৱেশ। আৰু এইফালে নামঘৰ আৰু এইফালে হৈছে আমাৰ ধান কুটোৱা মেচিনঘৰ। আৰু এইফালে দেখাইছোঁ, এইফালে মানে কাম কৰি আছোঁ। মানে এইফালে হেৰি আমাৰ নামঘৰৰ খুঁটাকেইটা পুতিছে, যিহেতু নামঘৰটো আগতে হেৰি আছিলে, বাঁহৰ আছিলে নামঘৰটো। আৰু এতিয়া শিৱ বাবাৰ আশীৰ্বাদ বুলি ক'ব লাগিব। শিৱ বাবাৰ আশীৰ্বাদ মন্দিৰটো এতিয়া খুঁটা পুতা হৈছে। আৰু ইয়াতে দেখিছেনে, আৰু যিহেতু আমাৰ ঘৰত সৰুৰ পৰা শিৱ পূজা কৰা হৈছিলে, আৰু এয়া একেবাৰে মন্দিৰটো ভাঙি চিঙি গৈছিলে, আৰু এইবাৰ মন্দিৰটো ভালকৈ বনোৱা হৈছে। আৰু আপোনালোকক এইখিনিতে জনাইছোঁ, যদি শিৱ মন্দিৰ আমাৰ ঘৰতে আছে, যদি কাৰোবাৰ শিৱ মন্দিৰ কিবা পূজা চূজা কৰিবলৈ দৰকাৰ হয়, আমাৰ ঘৰলৈ আহিব পাৰিব। আৰু এয়া শিৱ মন্দিৰ। এবাৰ আৰু শিৱ মন্দিৰটো অকণমান ধুনীয়াকৈ বনাইছে, খুঁটা চুটা পুতি দেখিছেনে। তাৰপিছত আৰু এইখনে আমাৰ ঘৰ, ভালকৈ দেখাই দিছোঁ। এয়াই আৰু বিশেষ একো নাই। আৰু ঘৰৰ আগফালে নতুনকৈ চাহ পুলি ৰুইছে, আৰু পিছফালেও চাহৰ বাগান আছে। ছোৱালী মানুহৰ দুখন ঘৰ, এখন মাৰ ঘৰ আৰু এখন হাজবেণ্ডৰ ঘৰ। আৰু দুয়োখন ঘৰকে সমানে আপোন আৰু সমানে নিজৰ বুলি ভবা যায়। আৰু এয়া সকলোৱে বিয়া দিয়া ছোৱালীয়ে সকলোৱে অনুভৱ কৰিব পাৰে। আৰু ময়ো আজি দুয়োখন ঘৰ সমান, মানে দুয়োখন ঘৰ একেই সমান বুলিয়ে ভাবোঁ। আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকক এষাৰ কথাই আজি ক'লোঁ, ছোৱালী মানুহৰ দুখন ঘৰ হ'ব পাৰে, কিন্তু দুয়োখন ঘৰলৈ মৰম চেনেহবোৰ আৰু দুয়োখন ঘৰ সমানেই দায়িত্ব থাকে আৰু সমানেই মৰমো থাকে। আজি বহুত দিনৰ মূৰত একে লগ হৈছে আমাৰ বেটা আৰু এইফালে ভণ্টিৰ ল'ৰাটো। আৰু এইফালে দেখিছেনে এনাইকষত পুৰা টিভি চোৱাত ব্যস্ত হৈ আছে। আৰু সেয়েহে কিমান ফূৰ্তি দেখিছেনে এনাইকৰ ঘৰলৈ আহি। এইকেইদিন এনাইকৰ ঘৰলৈ যাওঁ বুলি যি সিহঁতৰ অসতি আৰু আজি লৈ আহিলোঁ। আৰু দেখিছেনে টিভি চোৱাত ব্যস্ত হৈ আছে। আৰু মা ঘৰলৈ আহিলোঁ যেতিয়া সকলোৱে মিলি ধুনীয়াকৈ ভাত এসাঁজো খালোঁ। আৰু সেইফালে পাকঘৰত ভাইটিয়ে ভাত খাই আছে। এইখনে হৈছে ঠেলা গাড়ী, আৰু ঠেলা গাড়ীখনতে মই বহি আছোঁ। আৰু আজিকালি ঠেলা গাড়ী বুলি ক'লে হেৰাই গৈছে নহয়নে, কিন্তু আমাৰ ঘৰত ঠেলা গাড়ী আজিও ধুনীয়া হৈ আছে। ইয়াত দেখিছেনে, আমি সৰু থাকোঁতেই থকা ঠেলা গাড়ীখন আজিও ধুনীয়া হৈ আছে। আৰু যিহেতু কালি ঘৰ আহিলোঁ, আজি ঘৰ গুচি যাম। আৰু ইয়াতে ভাত পানী খাই এতিয়া আজৰি হৈ বহি লৈছোঁ। আৰু এইফালে আমাৰ দেউতাহঁতে কাম লাগি আছে। আৰু এইফালে আৰু মই তামোল চামোল খাই একেবাৰে ঘৰৰ পৰা যাবলৈ সাজু হৈ লৈছোঁ, আৰু একদম পেট ভৰাই খাই লৈছোঁ ঘৰত আজি। আৰু আমি আজি বেটা বেটি এনাইকৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। ট্ৰেইন আছে 4:30, 5টা বজাত ট্ৰেইন আছে যোৰহাট পেচেঞ্জাৰ। আৰু আমি যোৰহাট পেচেঞ্জাৰতে যাম। আৰু গৈ পিনি আজি ঘৰ পামগৈ, যিহেতু আজি সিহঁতৰ স্কুলো ক্ষতি হ'ল। এদিনৰ কাৰণে টাইম উলিয়াই যেতিয়া আহিলোঁ এনাইকৰ ঘৰ, আৰু ইমানে ফূৰ্তি। আৰু অৱশ্যে ওলালোঁ, গাড়ী আহিব মানে টমটম আহিব। আৰু আমাৰ এইফালে বেলেগ গাড়ী পোৱা নাযায়, যিহেতু দেখিছেনে অলপ এইফালে ৰাস্তাৰ এফালে গাড়ী চাড়ী নচলে, যিহেতু একেবাৰে গাঁৱৰ জেগা, মানে গাঁৱলীয়া জেগা বুলি ক'ব লাগিব। এইফালে গাড়ী চাড়ী অলপ ওলাই যাব লাগিব, আৰু টমটম আহিব, আৰু আমি টমটমতে গুচি যাম বৰহাট ষ্টেচনলৈ। আৰু এয়া এইকেইদিন এইফালে পথাৰ, এনেকৈ চাহ বাগান আৰু সৰু সৰু ৰাস্তা। আৰু এইবিলাকৰ ৰাস্তাৰ মাজতে ডাঙৰ হ'লোঁ। ইয়াতে সৰু কালৰ স্মৃতি জড়িত হৈ আছে। দেখিছেনে আমাৰ ঘৰৰ ৰাস্তাবিলাক যিমান সেউজীয়া পৰিৱেশ। আৰু টাউন নহ'ব পাৰে বা গাড়ী মটৰ নচলিব পাৰে, কিন্তু ইয়ালৈ এবাৰ আহি চাব, যদিহে মনবিলাক বেয়া লাগি থাকে, মন চন সকলো ভাল লাগি যাব। ইমান মুকলি জেগা, আৰু একেবাৰে সৰুকালৰ স্মৃতি জড়িত হৈ আছে ইয়াতে।
আৰু আজি টাটা বাই বাই ঘৰখন। আৰু বেটা বেটি কোৱাচোন এনাইখন আহি কেনেকুৱা লাগিলে? ভাল লাগিলে। এইফালে দেখিছে বেটা যাবলৈ সাজু ওলাইছোঁ আৰু যামগৈ এতিয়া। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। ধন্যবাদ।